গাইজ তোৰ কি হৈছে? পেট পুৰিছে পুৰা পুৰা এটা দিব ভাই, পেট পুৰি গৈছে আৰু মোৰ যিহেতু মই অলপ খাইছিলোঁ একো নাই মোৰ। আৰু আছিলে তোৰ ভাই জিঅ' আছিলে ভাই, মৰি যাব এতিয়া, তাই মৰি যাব এতিয়া, পানী পেলাই দলিয়া ভাই, মৰিব এতিয়া নহ'লে দলিয়া। কি খবৰ? মানে বহুত দিন হ'ল মানে ভিডিঅ' চিডিঅ' বনোৱা নাই, আজি মানে ওলাই আহিছোঁ মানে ভিডিঅ' চিডিঅ' আজি মানে বনাম বুলি, আজি মানে এইটো আহিলে ধৰ আজি মানে কমেডি ভিডিঅ' মানে শ্বুটিং কৰিম বুলি ভাবিছোঁ। আৰু আহিছে মোৰ লগত পাৰ্টনাৰ কালেগা চাওক। ৱেলকাম টু মাই ইউটিউব মণ্টুমণি এণ্টাৰটেইনমেণ্টত স্বাগতম জনাইছোঁ। মানে আজি ভিডিঅ'ত বহুত ধামাকা হ'ব, চাই থাকক। আৰু আজি মানে এতিয়া আমি কি কৰিব আহি আছোঁ তোক ক'লোঙি আৰুতো নকওঁ, মানে নিশ্চয় থাম্বনেইলটো দেখি গম পাই আছে কি কৰিব আহি আছোঁ, ক'ত আহি আছোঁ। কেতিয়াবা চাওক পুৰা ছাতি লৈ আহি আছোঁ আৰু এতিয়া ক'ত আহি আছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ৰখি অলপ মানে ওচৰে পাঁজৰে ক'ত সোমাই আছোঁ মানে আমি দেখাবলৈ চেষ্টা কৰিম। এতিয়া চাওক আমাৰ নদী পাৰত আহিছোঁ কেতিয়ালে, আৰু ইয়াতে মানে আমি ভিডিঅ' শ্বুটিং কৰোঁ, মানে এনে কমেডি ভিডিঅ'। আৰু টকলা মাথা ঘূৰা কৰি দিয়ে শ্বুটিংটো ইয়াতে কৰা হৈছিলে, ঋতুপৰ হাঁহি এই ইউটিউব চেনেলটোত আছে। ইয়াতে আমি শ্বুট কৰিছিলোঁ আৰু বৰ্তমান ইয়াতে এতিয়া আহি আছোঁ আমি। বাকী নাই বহুতে বেছি আৰু ছাতি লৈ আহিছোঁ, বৰষুণো বেছি হৈ আছে। আৰু বৰষুণৰ মাজে মাজে আমি ভিডিঅ'টো শ্বুটিং কৰিবলৈ বহুত বেছি চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকক, বম ধামাকা মজা হ'ব। A few moments later. ঘৰতে থাকি থাকি আমনি লাগি গৈছে, মানে যিহেতু নদীগড়লৈ গৈছিলোঁ, মানে তাত নদীগড়ত একো ভিডিঅ' বনোৱা নহ'ল, মানে বহুত বেছি বতৰ বহুত বেয়া কৰিলে। মানে কালিতো ভিডিঅ'টো একো কৰা নহ'ল, জাষ্ট মানে গৈছিলোঁ, বতৰ বৰষুণ দিয়াৰ কাৰণে পূৰা মানে ভিডিঅ' বনোৱাটো নহ'ল। আৰু পূৰা পাৰ্টনাৰৰ লগত গেটেকি একেলগতে আছে আমি এইকেইটা চাওক। আজি চেলেঞ্জ এটা আজি চেলেঞ্জ এটা আছে ৰাতি, বহুত খাতনাক হ'বলৈ গৈ আছে। মানে এইটো ভিডিঅ' নহ'ব, এইটো ভিডিঅ'টো মানে নেক্সট ভিডিঅ'ত পাব, মানে বহুত খাতনাক হ'বলৈ গৈ আছে। আৰু এতিয়া আমি মানে ক'ত ওলাইছোঁ পাৰ্টনাৰত কৈ দিয়া, আৰু এতিয়া ক'ত যাম আমি আজি এতিয়া চেলেঞ্জ এটা আছে, চেলেঞ্জটো কৰিম আমি টকলা ভাই আৰু মই, ভোট জলকীয়া খোৱা চেলেঞ্জ। সেই ভোট জলকীয়াটো মানে কি হ'ল, খাব লাগিব। ভোট জলকীয়া থাকিব 4টা, ভোট জলকীয়া গোটেই যোনে একদম খাই পূৰা কমপ্লিট কৰিব তাক মানে এটা প্ৰাইজ দিয়া হ'ব। আৰু যোনে খাব নোৱাৰিব এটা কেঁচা তিতা কেৰেলা চুবাই খাব লাগিব, নহয় জানো? আজি চেলেঞ্জটো বহুত খাতৰা হ'ব গৈ আছে, চাই থাকক ভিডিঅ'টো। চেলেঞ্জটো কৰাৰ আগত মানে কিটো বস্তুকেইটা গোটাই ল'ব লাগিব, মানে চেনি বা গাখীৰ কিবা কিবিটো লৈ ল'ব লাগিব। মানে মই গাখীৰটো মানে ঘৰৰ পৰা ল'ব আহি গ'লোঁ, আৰু মানে বটল লৈ ল'লোঁ, আৰু ষ্টেণ্ড লৈ ল'লোঁ, মানে ষ্টেণ্ডটো লৈ লৈছোঁ লাগিব। আৰু মানে পূৰা গাখীৰ ভৰাবৰ কাৰণে বটল লৈ লৈছোঁ 2টা। আৰু যে ধামাকা চেলেঞ্জটো হ'ব গৈ আছে, মানে ভোট জলকীয়াটো কিনি আনিব দিছোঁ। জাষ্ট আমাৰ ঘৰত মানে এবাৰ খেতি কৰা নাই, আৰু গছজোপা আছে মানে জাষ্ট লগা নাই, মানে লাগিছে আৰু তাৰ পৰা নহ'ব, কিন্তু কিনি আনিব দিয়া আছে। আমাৰ ঘৰৰ ওচৰতে আছে ভোট জলকীয়া। আৰু চেলেঞ্জটো চাই থাকক, বহুত ধামাকা আজি হ'বলৈ গৈ আছে। চেলেঞ্জটো মানে কাক কোনে কি হয় নাজানো, পূৰা চাই থাককচোন। তাত গৈ লওঁ, পোৱালীৰ ওচৰত গৈ লওঁ, আৰু পোৱালীৰ লগত আৰু মোৰ মানুহ নহয়, কিন্তু পোৱালীতেই মোৰ লগত চেলেঞ্জ কৰিব লগা। মানে ই মোক কৈছে মানে আজি পূৰা ভোট জলকীয়া খাম, তই মোক টক্কৰ দিব নোৱাৰো বুলি কৈছে। তাক টক্কৰ দিম আজি, চাই থাকক কোনে টক্কৰ কাক দিয়ে, চাই লওক। চেলেঞ্জটো মানে আমি ঘৰত নকৰোঁ, মানে আমাৰ নদী এখন যিহেতু আছে লালি নদী পাৰতে আমি চেলেঞ্জটো কৰিম। আৰু আজি আছে পাৰ্টনাৰ গাল, চাই লওক। জোৰছ এটা লাগে, জোৰছটো সিহঁতৰ নাই বেছি। হাই এটাই কৈছে জোৰছ লাগে, কৈছে এটা কৈছে হাই, কি কৰিব সেয়া। এতিয়া চেলেঞ্জটো কৰিম, আৰু প্লেচটো দেখা চাওক আপোনালোকে কেনেকুৱা লাগিছে। প্লেচটো ক'ব, প্লেচটো দেখা হ'ব গছৰ মানে ছাঁহত আমি হেৰিটো মাৰিম, চেলেঞ্জটো ভোট জলকীয়া চেলেঞ্জটো। আৰু জাষ্ট আহি পাই গ'লোঁ, ফেমিলি চাওক, চকী টকী লৈ পূৰা চাইকেল লৈ পানী বটল লৈ গাখীৰ চাখি, আৰু চাওক জলকীয়াখিনি দেখাই, এইখিনি জলকীয়াখিনি পূৰা 20 টকা জলকীয়া, চাই লওক। অ' মাই গড, আজি চেলেঞ্জটো বহুত খাতৰা হ'ব গৈছে, চাই লওক। চেলেঞ্জটো মানে আমাৰ লগততো মানুহ বহুতখিনি আহিছে। চেলেঞ্জটো আমি কৰিম দীপক ভাই মই, আৰু দীপক ভাইকটো পূৰা চিনি পায়, পূৰা বছ, মোৰ লগত মানে ভিডিঅ' বনোৱাত বহুত জড়িত থাকে ই বেছিয়াটো। আজি ইয়াৰ লগত মানে টক্কৰ দিম, মানে ভোট জলকীয়াৰ লগত চেলেঞ্জ কৰিম। কেনেকুৱা লাগিব? মজা লাগিব বুলি কৈছে। খাই চাওঁ কেনেকুৱা লাগে, কোনে তিতা কেৰেলা খাব পাৰে, কিন্তু চাই লওক বস্তুকেইটা মানে কোনকেইটা মানে আমি চেলেঞ্জটো কৰিব বুলি কৈছোঁ। ভোট জলকীয়া আছে 5টা, 1, 2, 3, 4, 5টা চাওক। আৰু ভোট জলকীয়াকেইটা যোনে খাব নোৱাৰিব একেবাৰে শেষত খাব লাগিব তিতা কেৰেলা। আৰু আমি মানে যিহেতু দুজনে আমি চেলেঞ্জটো কৰিম, পানী বটল 2টা লৈ লৈছোঁ, পূৰা ঠাণ্ডা পানী বটল। আৰু এইফালে আছে চেনি, আৰু মানে যিহেতু গাখীৰটো নাপালোঁ, মানে গাখীৰটো বিচাৰি নাপালোঁ, আৰু পাকেট গাখীৰ আছিলে, যিহেতু পাকেট গাখীৰটো নানিলোঁ। মানে পাকেট গাখীৰটো আনিলোঁ কি কৰিম, মানে পাকেট গাখীৰটো ইমান কাম নিদিব। আৰু চেনি খাম, যদিও চেনিয়ে নেমানে তেতিয়া তাইক লালি নদীত জঁপিয়াই দিম। আৰে দীপক ভাই সাজুনে চবেই সাজু। জোৰ এটা লাগে, কি এটা লাগে চবৰ পূৰা। এতিয়া চেলেঞ্জটো আমি চেলেঞ্জটো কৰিম এতিয়া দীপক ভাই মই। ভিডিঅ'টো চাই থাকক, পূৰা বম মজা হ'ব, চাই থাকক। চেলেঞ্জটো মানে কোনে কিমানখিনি আজি পূৰা চেলেঞ্জত উইনাৰ কোনে হ'ব, চাই থাকক গাইজ। মানে এতিয়া চেলেঞ্জটো কৰিম আমি দীপক ভাই মই, আৰু মানে পানী বটল, যিহেতু তোমাৰ পানী বটল এইটো। আৰু যোনে মানে ভোট জলকীয়া আছে 5টা, হা ভোট জলকীয়া 5টা আছে, 5টা 2টা তাৰ আৰু 2টা মোৰ। আৰু এই 2টাটো খোৱাৰ পিছত
এইটো খাব লাগিব মানে এইটো যোনে খাব পাৰিব বা এইকেইটা যদি বা খাব পাৰে একো টেনশ্যন নাই তেতিয়া যদি দীপক ভাই যদি এইকেইটা খাই দিয়াৰ পিছত যদি মোৰকেইটা খাই একো নাই তাৰ সেই কেপাচিটিটো চাম মানে আৰু এইটো এক্সট্ৰাকৈ খাম ই দুটা খাব আৰু মই দুটা খাম দুটাটো খোৱাৰ পিছত মানে যদি কোনো এটা বোলে দীপক ভাই দুটাটো খাই দিলে আৰু এইটো বোলে খাই আধাটো খাই দিলে তেতিয়া বোলে উইনাৰ তেতিয়া উইনাৰ হৈ যাব আৰু তিতা কেৰেলাটো তেতিয়া মই খাব পাম যদি মই যদি খোৱাৰ পিছত যদি ই খাব নোৱাৰে তেতিয়া ই তিতা কেৰেলাটো খাব লাগিব অ'কে চেলেঞ্জ 1 2 3 গ'ল চেলেঞ্জটো আৰম্ভ হৈ গ'ল চাম অ' মাই গড কৃষ্ণ চেলেঞ্জ চাই লওক দেই ভোট জলকীয়াকেইটা সঁচা কথা কৈ চাই লওক কিমান পকা দুইটাটো দেখাই দিব ভাই চেলেঞ্জটো কেনেকুৱা হ'ব লগা এইটো পূৰা হেভি চেলেঞ্জ আৰু এইটো চাই লওক কৃষ্ণ চেলেঞ্জ বহুত খাতৰা হ'বলৈ গৈ আছে চাই লওক ভোট জলকীয়া দীপক ভাই এটা খাই কৰি দিলে মই আধা দিব পৰা নাই Oh my god! মোৰ চকু পানী ওলাই এইটো নামাৰি দিলে চেলেঞ্জটো পুৰা হৈ আছে দীপক ভাই দুইটা খাই দিলে আৰু মোৰ এটা মানে আধাটো গৈছিলে জাষ্ট মানে খাব নোৱাৰিলোঁ পেটত পুৰিছে আৰু মুখত বহুত পুৰিছে দীপক ভাই যদি এইটো খাই দিব পাৰে তেতিয়া তিতা কেৰেলা খাব নহ'লে মই এইটো খাই থাকিম মই নহ'লে খাই দিয়া কৰি দিম নহ'লে তিতা কেৰেলাটো ই খাব ओवर एक्टिंग की औलाद अब तेरे को बराबर होता नहीं क्या बोलने को चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह নোৱাৰিলে কিন্তু এইকেইটা মই খাই তিতা কেৰেলা খাব লাগিব চেনি খাব লাগিব আৰু এটা আছে এইটো পুৰা চেলেঞ্জটো পুৰা হেৰি কৰি দিয়া কোনে উইনাৰ হ'ব কিন্তু তাতে ক'ব পৰা নাই খাব লাগিব তেতিয়াহ'লে মই দীপক ভাই উইনাৰ হ'ল ভাঙি কিনি এডোখৰে খাব পাৰিম চাগে দেই খাই চাওঁ জাষ্ট Hey y'all, come look at this. গাইছ মই তিতা কেৰেলাটো খাব নোৱাৰোঁ গাইছ তিতা কেৰেলা খাব নোৱাৰোঁ মই দেই চেলেঞ্জ চব খতম মোৰ জাষ্ট ইমান এটা পোৱা নাই জাষ্ট অলপহে খাইছিলোঁ দীপক ভাই দুইটা খাই দিলে একদম লগালগ খাই অৰ্ডাৰ কৰি দিলে মই একদম পূৰা চেলেঞ্জটো কৰিব নোৱাৰিলোঁ মানে চাওক ভোট জলকীয়াকেইটা থাকি গ'ল মোৰ 6টা ভোট জলকীয়া আছিলে আৰু 5টা আছিলে দীপক ভাই দুটা খাই দিলে আৰু 3টা থাকি গ'ল এটা মই খালোঁ আধালৈকে এই দুটাটো মোৰ আছিলে মই খাব নোৱাৰিলোঁ এটাই খাব নোৱাৰিলোঁ দীপক ভাই পূৰা চেলেঞ্জ পূৰা মাৰি দিলে নেকি তিতা কেৰেলাটো মোক দিলে আধাটো খাই দিলোঁ মইনো খাব নোৱাৰিম মানে তিতা কেৰেলাটো ইমান খোৱা মোৰ ভাজি বনাই দিলে খাওঁ ভাল লাগে তেতিয়া কেঁচাকৈ খোৱা মোৰ ইমান হেৰিটো নাই আৰু এতিয়া দীপক ভাই পূৰা চেনিটো তাক দি দিলোঁ চেনিটো মোকতো খাব নিদিয়ে জাষ্ট অলপমান খাই চাইছিলোঁ এনেই মানে পুৰণিত থাকিব পৰা নাই পেটনি পুৰণিত আৰু পানীটো তোমাক দি দিছোঁ দেই খাই দিয়া চেলেঞ্জটো পূৰা কৰিছে তাক এতিয়া প্ৰাইচটো বেলেগ হ'ব প্ৰাইচটো এতিয়া ঘৰত গৈ তাক দিয়া হ'ব কি প্ৰাইচ দিয়া হ'ব চাই থাকক চেলেঞ্জটো আৰু মানে কেনেকুৱা কি হৈ আছে দীপক ভাই ৰুবে চেঞ্জ ল'ৰা একদম পূৰা দিল খুচ হৈ গ'ল ভাই চেলেঞ্জ পূৰা হেৰি কৰি দিলে ন পূৰা উইনাৰ কোন হ'ল
দীপক ভাই উইনাৰ তোৰ কি হৈছে পেট পুৰিছে পুৰা পুৰা এটা দীপক ভাই পেট পুৰি গৈছে আৰু মোৰ যিহেতু মই অলপ খাইছিলোঁ একো নাই মোৰ আৰু দীপক ভাই পুৰা এতিয়া হেৰি চাব লাগিব তাৰ পেট পুৰিছে হেনো অ' ভাই এক পানী খোৱা পানী দে তাক পানী দে ঐ দীপক ভাই পানী খা ঐ চেনি দে তাক ঔ ঐ নদীত অলপ পেলাই দে যা ভাই ইয়াক মৰি যাব এতিয়া নহ'লে তাৰ হেৰি মানে কণ্ডিশ্যনটো বৰ বেলেগ হৈ গৈছে চাওক চেলেঞ্জটো মানে যেনেকুৱা ধৰণৰ হ'ব গৈ আছিলে মানে সেইটো নহ'ল আৰু এতিয়া মানে পূৰা ই পেলাই দিব লাগিব এতিয়া মানে পৰি থাকিব পৰা নাই আছিলে তো ঐ ভাই জিঅ' আছিলে ভাই ঐ ভাই পূৰা পানী পেলাই নহয় মৰি যাব এতিয়া তাই মৰি যাব এতিয়া পানী পেলাই দে তাই দলিয়া দে তাক পানী দলিয়া ঐ ভাই মৰিব এতিয়া নহ'লে দলিয়া অ' ভাই পূৰা পাগল পূৰা মানে কি কিবা হৈ গৈছে নি তোৰ পূৰা হে দীপক ভাই হে ঐ ভাই ধৰ ঐ দীপক ভাই ধৰি ঐ ভাই হুত মাইক কচা খাই তাক ভোট জলকীয়া বমি কৰি দিছে ভাই পূৰা লাগি গৈছে নেকি পুৰি আছে নেকি আৰু অ' ভাই চেলেঞ্জটো সঁচা কৰিব মাক কচম আপোনালোকে দেই সৰু ল'ৰা যদি আপোনালোকৰ ঘৰত আছে যদি ভিডিঅ'টো কোনোবাই চাই আছোঁ সৰু ল'ৰাখিনিক চাবলৈ নকৈছোঁ আৰু মানে চাওক ইয়াৰ চাওক অ' ভাই ৰূপ বেলেগ হৈ গ'ল তাৰ চাওক অ' ভাই অ' তাৰ ভোট জলকীয়া খাই চাওক পূৰা মুখেৰে ভোট জলকীয়াকৈ অকল বমি কৰিছে দীপক ভাই পৰি আছে নেকি আৰু পেটটো অ' ভাই চাওক অকল ভোট জলকীয়াকৈ উলিয়াই দিলে अरे कोई है अरे भगवान से डरो जिंदा आदमी को यहाँ बंद कर दिया চেঞ্জটো কৰা হৈ গ'ল মানে বহুত দীপক ভাই ৰূপে বেলেগ হৈ গৈছিলে দীপক ভাই কেনেকুৱা হৈ আছে এতিয়া অলপ ঠিক ঠাক হৈ যায়গা দীপক ভাই মোৰ মানে জাষ্ট ইমানখিনি নহ'ল মই জাষ্ট খাবই নোৱাৰিলোঁ আৰু দীপক ভাই পূৰা হেৰি দিলে মই আৰু এনেকুৱা চেলেঞ্জ কেতিয়াও নামাৰোঁ আৰু দেই জিন্দাগী নামাৰোঁ সেইটো ভোট জলকীয়া চেলেঞ্জ মই কেতিয়াও নামাৰোঁ সঁচা কৈছোঁ অ' ভাই দীপক ভাই আজি কি হৈ গৈছিলে আৰে সেইকেইটা মাত নাই চাওক হিজিৰা এইকেইটা হিজিৰা মানে চেলেঞ্জটো মৰা হৈ গ'ল মৰাৰ পিছত মানে এতিয়া আমি গাটো ধুই যাওঁ যিহেতু মানে নদীত বহুত ভাই দীপক ভাই বহুত হেৰি বেয়া হৈ গৈছিলে তাৰ দীপক ভাই পেট পুৰি আছে নি তেওঁ অলপমান পুৰি আছে ন পূৰা এতিয়া ঠিক হৈ যাব টেনশ্যন কৰিব নালাগে আৰু এতিয়া গা ধুম আৰু গা ধোৱা ভিডিঅ'টো চাই থাকক এতিয়া কেনেকুৱা মানে হ'বলৈ গৈ আছে চাই লওক এবাৰ গাইছ মানে এতিয়া মানে গছৰ ওপৰত পূৰা উঠি যাম গছৰ ওপৰত জঁপিয়াম এতিয়া মানে ভিডিঅ'টো পূৰা ধামাকা হ'ব চাই থাকক মানে বহুত ওপৰতে উঠি আহিলোঁ এতিয়া কিন্তু জঁপিয়াবলৈ ভয় লাগি আছে মিছানো কি ক'ম পূৰা ভাই জঁপিয়া 1 2 3 যেতিয়া মই যেতিয়া বিয়াৰ পৰা মা ভয় লাগিছে কিমান তলত আছো ওপৰত আছো চাওক কৃষ্ণ ভয় লাগি আছে 1 2 3 গাইছ চাওক বহুত বেছি হুট Oh my god! আৰু মুটু ভাই এটা জঁপিয়াব মাই গড এটা ঘৰৰ পৰা আহি গ'লোঁ মানে ঘৰৰ পৰা আহি আকৌ নদীৰ কাষত আহিলোঁ মানে এতিয়া সন্ধিয়া হ'ল চাওক ইয়াত মানে পোৱালি একদম কাঠডাল উঠি আহিছে পোৱালিকেইটাই নদীখনৰ পৰা ধৰিব গৈছে চাওক সাঁতুৰি গৈ আছে চাওক তালৈ ডাঙৰ কাঠডাল আহিছে সন্ধিয়াখিনি টাইমত চাওকচোন আমাৰ নদীখনৰ পৰালৈকে নহয় চাওক ধৰিব গৈছে এইকেইটা কি হ'ল আজি এনিটাইম ঘূৰি থকা হৈছে ঘৰত থকা নাই একদম মন একদম বহা নাই এতিয়া ওলাই আহিলোঁ ৰাস্তা ফালে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু কমেণ্ট কৰক আৰু নতুন কোনোবা যদি আহিছে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব বাই বাই